Hello friends, মই ৰিংকু পোনপ্ৰথমে আপোনালোকক মোৰ চেনেল অল ইন ওৱানলৈ স্বাগতম জনাইছো। মই আজি এটা বিশেষ ভিডিও আসলে নতুন এটা টপিকত ভিডিও দিম বুলি ভাবিছো। যদি আপোনালোকে সেই টপিকত মই ভিডিও দিয়াটো বিচাৰে তেতিয়াহলে প্লিজ কমেন্টত জনাব। আপোনালোকে বিচাৰিলে সেই টপিকটো মই আৰম্ভ কৰিম। আজি সেই টপিকটোৰ বিষয়ে কিছু কথা আপোনালোকক জনাও। যদি এই টপিকটোত কিবা ভুল হয় ভিডিওবোৰ দিয়া কিবা যদি মোৰ ভুল হৈছে তেতিয়াহলে প্লিজ সেই ভুলসমূহ মোক শুধৰাই দিব। এটা কথা বাৰু মই গম পাওঁ মোৰ ভিডিও কোৱালিটি বহুত বেয়া হয়, সেইবাবে মই আপোনালোকৰ ওচৰত ক্ষমা খুজিছো। তাৰ কাৰণটো হৈছে মোৰ মোবাইলৰ যিটো কেমেৰা হয় সেই কেমেৰাটো অলপ ডেমেজ হৈছে আৰু লকডাউনৰ বাবে মই এতিয়া নতুন মোবাইল কিনিব পৰা নাই। বেছি দিনৰ অলপ দিনৰ পিছতে নতুন কিনিম বাৰু, তেতিয়া আপোনালোকৰ ভিডিও কোৱালিটি আকৌ ভাল হ'ব। অৰ্ডাৰ দিছিলো মই অনলাইনত, কিন্তু লকডাউনৰ বাবে সেয়া কেনসেল কৰিবলগীয়া হ'ল। তাৰ বাবে মই ক্ষমা বিচাৰিছো আপোনালোকৰ ওচৰত। এতিয়া মই আপোনালোকক দিব বিচৰা নতুন টপিকটো হৈছে আপোনালোকে সকলোৱে নিশ্চয় প্ৰেম কৰিছে। যিকোনো ভালটো প্ৰেমটো সকলোৰে লগত হয়। প্ৰথম প্ৰেম সন্তানৰ সকলোৰে প্ৰথম প্ৰেম সদায় মাৰ লগতে হয়। সেই প্ৰেম মানে কি, আপোনালোকৰ মতে প্ৰেম মানে কি হয় বাৰু জনাবচোন কমেণ্টত। আৰু প্ৰেম আৰু ভাল পোৱা দুয়ো একেই নে? বহুতে কয় প্ৰেম আৰু ভাল পোৱা একেই নহয়। আপোনালোকে কি বুলি ভাবে, একেই হয় নে নহয় সেই বিষয়েও কমেণ্টত জনাবচোন। মই প্ৰেমৰ বিষয়ে নতুনকৈ দিম বুলি ভাবিছোঁ কিছুমান কথা, আৰু আপোনালোকে কি বুলি ভাবে সেই কথা। প্ৰেম মানে কি হয়, ভাল পোৱা আৰু প্ৰেম ভাল পোৱা কি হয়, প্ৰেম ভাল পোৱা মানে মিলন হয় নে নহয়, সেই বিষয়ে আপোনালোকে কি ভাবে প্লিজ কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু আপোনালোকৰ যদি প্ৰেমৰ যিবোৰ কাহিনী থাকে লাভ ষ্টৰী সেইসমূহ মোলৈ প্ৰেৰণ কৰিব। যদি বিচাৰে আপোনালোকে প্ৰেৰণ কৰিব, আৰু প্ৰেৰণ কৰিব বিচাৰিলে মোক কমেণ্টত জনাব। মই আপোনালোকক মোৰ ফেচবুক বা ইনষ্টাগ্ৰাম যিকোনো মই লিংক দি দিম, আপোনালোকে তাত মোলৈ শ্বেয়াৰ কৰিব। সেই বিষয়ে নতুন টপিক আচলতে সেইটোৱেই হয়, তেনেকুৱা ভিডিঅ' আগবঢ়াম বুলি ভাবিছোঁ। এতিয়া আপোনালোকে যদি তেনেকুৱা টপিক মই আগবঢ়াটো বিচাৰে তেতিয়াহ'লে প্লিজ মোক জনাব। আপোনালোকে যদি বিচাৰে তেতিয়াহে সেই টপিকত মই ভিডিঅ'সমূহ আগবঢ়াম। বন্ধুসকল, আজিৰ ভিডিঅ'টো কেনেকুৱা পালে প্লিজ জনাব। আচলতে আজি ভিডিঅ'টো বিশেষ তেনেকুৱা কথা কোৱা নাছিলোঁ, মই সেই টপিকটোৰ বিষয়ে ক'ম বুলিয়ে আজি আহিছিলোঁ। আপোনালোকে সেই টপিকৰ ওপৰত ভিডিঅ' বনোৱা যদি বিচাৰে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰিব। আৰু আপোনালোক কৈছোঁৱে, মই সুধো উল্লেখ কৰিছোঁ, আপোনালোকৰ যদি জীৱনত ঘটা লাভ ষ্টৰিবোৰ সেই বিষয়ে দিব বিচাৰিলে মোলৈ কমেণ্ট কৰিব। মই সেই লাভ ষ্টৰিসমূহ উপস্থাপন কৰিবৰ বাবে চেষ্টা কৰিম, আৰু আপোনালোকৰ মতসমূহ কিন্তু দিবলৈ নাপাহৰিব। আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আপোনালোকৰ মত জানিলে কাইলৈৰ পৰা এই নতুন টপিকত ভিডিঅ' দিয়া আৰম্ভ কৰিম। আজিলৈ আহিছোঁ, নমস্কাৰ।